হেল্ল' গাইজ গুড মৰ্ণিং। আজি আছিল ঋষিকেশৰ বাৰ্থডে। তো আমাৰ ষ্টুডেণ্টকেইটা অলপমান চেলিব্ৰেশ্যন কৰিছে তাৰ বাৰ্থডে কাৰণে। ক্লাছ 6, ক্লাছ 7, ক্লাছ 8 এনেকৈ চবৰে ৰুমে ৰুমে অলপমান মানে চেলিব্ৰেশ্যন কৰিছে। আৰু আমি যিহেতু দুটা ডেকা ল'ৰা, তো আমাৰ লগত সিহঁতৰ সম্বন্ধটো অলপ বেলেগ আৰু সিহঁতে বহুতখিনিয়ে ভাল পায়। তো ঋষিকেশক এনেকৈ সিহঁতে ছাৰপ্ৰাইজ দিছে, সেয়ে আৰু ভাল পোৱা। আৰু আগতেও মই এদিন কৈছিলোঁ যে মানুহে টকা পইচা বহুত কামাব পাৰে, কিন্তু মানুহ কমোৱাটো বহুত ডাঙৰ কথা। মানুহ যোনে তোনে কামাব নোৱাৰে। আৰু এইফালে ক্লাছ কৰিছিলোঁ, সেইদিনা জুবিনদাৰ বহী এখন দেখাইছিলোঁ। এইফালে আজি আৰু এখন নতুন দিছে, চাওকচোন কি ধুনীয়াকৈ। আৰু জুবিনদাৰ পিছফালে এটা কবিতাও আছে, প্ৰতিধ্বনি। মই এখন আনিছোঁ, অহাকালি আপোনালোকক দেখাম। মানে সেই আগৰখনৰ দৰে আৰু। বাকী এইফালে ঋষিকেশৰ যিহেতু বাৰ্থডে আছিল, জিৰণিৰ টাইমত এইফালে নিমকি আৰু মিঠাই খোৱালে চাহৰ লগত। আৰু এইফালে মই গিফ্ট নিব আহিছোঁ, যিহেতু ঋষিকেশৰ বাৰ্থডে বুলি কৈছিলোঁ। ক্লাছ 6 আৰু 8 ছোৱালীকেইটা মানে পইচা তুলিছিল, তো সেনেকেই ল'লোঁ গিফ্টটো। আৰু এইফালে আনি ঋষিকেশক দিয়া গ'ল। বাকী এতিয়া আনবক্সিং কৰিব কৈছে, গোটেইকেইটাই আনবক্সিং কৰি দেখাব লাগে বোলে। তো এইফালে দেখা পাইছে আপোনালোকে, আনবক্সিং ষ্টাৰ্ট কৰি দিছে। কি আছে আপোনালোকেও দেখা পাব, জাষ্ট ৱেইট এণ্ড চি। ৰাধা কৃষ্ণৰ ধুনীয়া এখন ফটো, তো ঋষিকেশৰো ভাল লগা বুলিয়ে কৈছে। তো এইখিনিয়ে আৰু মানে ষ্টুডেণ্টকেইটাই কোবালেও বা কিবা কৰিলেও যে মানে ভাল পায়, মৰম কৰে, সেইখিনিয়ে বহুত ডাঙৰ কথা। কাৰণ কোনো কেতিয়াও বেয়াৰ কাৰণে নুকোবাই বা বেয়াৰ কাৰণে নকয়ও, সিহঁতৰ ভালৰ কাৰণেই কয়। তো সেই কেতিয়াবা খং দিলে যদি কোবোৱা যায়, গালি দিয়াও যায়, আকৌ তেনেকৈ মৰম কৰাও যায়। 2000 years later. তো এতিয়া হ'ল গধূলি, ডাইৰেক্ট গধূলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি মানে খানাটো ডাঙৰ হ'ব যাইছে। এফালে মাছ, এফালে চব্জি যোগাৰ কৰি থৈছে। মানে আজি ডাঙৰ খানা এটা হ'ব যাই আছে। কবিন খুড়া গোটেইকেইটা আছোঁ আজি। তো এইফালে খুৰীমাই বনাই আছে মাছৰ আঞ্জা, বাকী এইফালে পাৰ মাংসও আছে, সেইটোও বনোৱা যাব। তো ফাইনেলি ৰেডি হৈ গ'ল। এইফালে মাছ, এইফালে পাৰ মাংস, এনেকৈ খাওঁ আজি মস্তি কৰি খানাটো। তো লগ পাম আৰু এটা নতুন মিনি ভ্লগত। আজিৰ কাৰণে বাই বাই, টাটা গাইজ, টেক কেয়াৰ, বাই বাই, চি ইউ চুন।